হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি যিহেতু ছানডে, সেয়ে ভাইটি ভণ্টি লগৰ ছোৱালী গোটেইকেইটাই মিলি অলপ ওলাই আহিলোঁ মাইণ্ডটো ৰিফ্ৰেছ কৰিবলৈ। কাৰণ ট্ৰেভেল কৰা বা নতুন নতুন জেগা ভিজিট কৰা বা কেতিয়াবা ঘৰৰ খোৱাৰ বিপৰীতে অলপ বাহিৰত খাই অহাই আমাৰ শৰীৰত কিছুমান হেপী হৰমন মানে ডোপামিন ৰিলিজ কৰে আৰু যিটোৱে আমাৰ বহুত ষ্ট্ৰেছ দূৰ কৰে। সেয়ে কামৰ মাজে মাজে অলপ নিজকে ব্ৰেক দিয়াটো খুবেই দৰকাৰ, নহয়নে বাৰু? আমাৰ ঘৰৰ ওচৰতে এই দুখন ৰেষ্টুৰেণ্ট বাবাথান মন্দিৰৰ অলপ ভিতৰলৈ সোমাই গ'লেই পোৱা যায়। সেয়ে আমি প্ৰথমে মন্দিৰত অলপ সেৱা কৰি তালৈকে ওলাই গ'লোঁ। বাটত বগৰী গছ দেখি আমাৰ এইগৰাকীয়ে আকৌ লোভ চম্ভালিবই নোৱাৰিলে। চিধা গছৰ পৰা পাৰি আনিলেগে। প্ৰথমে টি টপ ৰেষ্টুৰেণ্টখনত গ'লোঁ। তাত কেৱল চাহ, কফি আৰু ফ্ৰেঞ্চ ফ্ৰাইজ অলপ খালোঁ আৰু পিছত আহিলোঁ আনখনলৈ, মানে টি য়াৰ্ডলৈ। তাত আকৌ বেলেগ বস্তু নাখাই চিকেন ফ্ৰাইড ৰাইচ অলপকে খাই বহুত ধুনীয়াকৈ টাইমটো স্পেণ্ড কৰি গোটেই মেজিকখনকে ভাড়া কৰি ঘৰলৈ ঘূৰি আহিলোঁ। বাৰু আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।